মৰাণত পৌৰসভা পৰ্যায়ত সাংস্কৃতিক মহাসংগ্ৰাম কাৰ্যসূচী। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰাজ্যজুৰি অনুষ্ঠিত হোৱা অসম সাংস্কৃতিক মহাসংগ্ৰামৰ অংশ হিচাপে আজি মৰাণতো পৌৰসভা পৰ্যায়ত বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতা আৰম্ভ হৈছে। মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আৰম্ভ হোৱা মৰাণ পৌৰসভা পৰ্যায়ৰ সাংস্কৃতিক মহাসংগ্ৰাম কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী সংগীত শিল্পী উমানন্দ দুৱৰাই। এই প্ৰতিযোগিতাখনিত মৰাণ পৌৰসভা এলেকাৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ লগতে স্থানীয় ৫ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। আজিৰ অনুষ্ঠানত বিজেপি দলৰ জিলা কাৰ্যনিৰ্বাহক কুশল দত্ত, মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্য, মৰাণ পৌৰসভাৰ উপ পৌৰপতি উদয় শংকৰ গগৈকে ধৰি বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা সাংস্কৃতিক মহাসংগ্ৰাম কাৰ্যসূচী আজি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে আজি আমাৰ এই মৰাণ পৌৰসভাৰ এলেকাটো আজি কাৰ্যসূচী মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈছে। ইয়াত প্ৰায় ৫০০ৰো অধিক আমাৰ প্ৰতিযোগীয়ে ইতিমধ্যে নাম পঞ্জীয়ন কৰিছে আৰু এতিয়া কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে আৰু আশা ৰাখিছোঁ এই কাৰ্যসূচীৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশ কৰাৰ এক সুন্দৰ পৰিৱেশ হ'ব। অসম চৰকাৰৰ যি প্ৰয়াস, এই প্ৰয়াসক আমি শলাগ লৈছোঁ যে বহু প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী আজি ক্ৰীড়া ক্ষেত্ৰতে হওক, সাংস্কৃতিকৰ ক্ষেত্ৰতে হওক, আমাৰ গ্ৰাম্যাঞ্চলৰ বহু ভিতৰুৱা প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকল আছে, যুৱক যুৱতীসকল আছে। তেওঁলোকৰ কিন্তু প্ৰতিভা বিকাশ কৰাৰ যি সুবিধা পাব লাগে সেই সুবিধা আজিলৈকে পোৱা নাই। কিন্তু অসম চৰকাৰৰ এই সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি অনুষ্ঠিত হোৱা এই সাংস্কৃতিক মহাসংগ্ৰামৰ যোগেদি আমাৰ সেই প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকলে গ্ৰাম্যাঞ্চলৰ ভিতৰুৱা অঞ্চলৰ প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকলে তেখেতলোকৰ প্ৰতিভা বিকাশ কৰাৰ যি সুবিধা পাইছে অসম চৰকাৰে যি সুবিধা দিছে তাৰ বাবে আমি অসম চৰকাৰৰ এই কাৰ্যসূচীক এই প্ৰয়াসক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু সমান্তৰালভাৱে আজি বিশেষকৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ডক্টৰ ভূপেন হাজৰিকা, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ ডাঙৰীয়াক, এই মহান মনীষী ব্যক্তি কেইজনকো যে আজি ছাত্ৰ ছাত্ৰীসকলে ওচৰৰ পৰা জানিবৰ বাবে যি সুবিধা প্ৰদান কৰিছে তাৰ বাবে অসম চৰকাৰৰ এই প্ৰয়াসক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আমি আশাৰে এই কাৰ্যসূচী যাতে সফল ৰূপায়ণ হয় তাৰ বাবে সমূহ মামৰাবাসী ৰাইজক আমি আন্তৰিক সহায় সহযোগিতা আমি কামনা কৰিছোঁ।